নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ৰামধেনু নামৰ কবিতাটিৰ পাঠ আৰু তাৰ সৰল ভাঙনি আগবঢ়াম। তোমালোকে মন দি শুনিবাচোন দেই। মই পাঠ কৰিব লোৱা কবিতাটি অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয়মান শ্ৰেণীৰ অসমীয়া কিতাপখনত আছে। কবিতাটিৰ শিৰোনাম ৰামধেনু। দুচপৰা সৰু মেঘ জহৰ দিনত গৈছিল আকাশেদি উৰি, খুন্দা খাই দুয়ো দেহি কান্দিলে উচুপি, যাওঁতে কৰি লৰালৰি। তাৰমানে তোমালোকে বাৰু জানানে মেঘে মেঘে খুন্দা খালে তাৰ পৰা কি হয়? বৰষুণ হয়। ইয়াত কবিয়ে কৈছে যে জহৰ দিনত মানে গৰম দিনত, যে গৰমৰ দিনত দুচপৰা সৰু মেঘ আকাশেদি গৈ থাকোঁতে লৰালৰিকৈ গৈ আছিলে, খুন্দা খালে আৰু খুন্দা খাই পেলাই তেওঁলোকে দুয়োটাই উচুপি উচুপি কান্দিছে। তাৰমানে দুখ পালে নিশ্চয়। তাৰমানে কি বুলি ক'ব খুজিছে যে যেতিয়া ডাৱৰ দুচৰ পৰা খুন্দা খালে তাৰ পৰা বৰষুণ হ'ল, আৰু এই বৰষুণখিনিকে কবিয়ে কি বুলি কৈছে যে সেই ডাৱৰ দুচৰ পৰাই কান্দিছে বুলি কৈছে, উচুপি উচুপি কন্দা বুলি কৈছে। বুঢ়া পিতা সূৰ্যদেৱে মুখ উলিয়াই ক'লে, শুন নাকান্দিবি তই, পঠিয়াম নুমলীয়া হাতো অপেচৰি চকু পানী মচি দিবলৈ। তেনেকুৱাতে কি হৈ গ'ল? সূৰ্য দেৱতা ওলাল, তাৰমানে বেলি ওলাল, আৰু বেলিটোৱে কি বুলি কৈছে যে তোমালোকে নাকান্দিবা, তোমালোকৰ চকু পানী মচি দিবলৈ মই নুমলীয়া মানে সৰু সাতোজনী অপেচৰী পঠিয়াব বুলি কৈছে। এই সাতজনী অপেচৰী কি তোমালোকে শুনিবাচোন দেই। বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া সাজ, এজনীয়ে পিন্ধে হালধীয়া, সুমথিৰা ৰঙা আদি সাজেৰে ৰচিলে এটি শাৰী অতি বিনন্দীয়া, মচি দিলে ডাৱৰৰ চকু পানী টুপি। তাৰমানে সেই সময়তে কি হ'ল? আকাশৰ ৰামধেনু ওলাল। ৰামধেনুৰ ৰং 7টা, বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা বা কমলা আৰু ৰঙা। আৰু সেই ৰামধেনু ৰং ওলোৱাৰ লগে লগে মানে ৰামধেনু ওলোৱাৰ লগে লগে কি হৈ গ'ল? আমাৰ বৰষুণ নাইকিয়া হৈ গ'ল, তাৰমানে আকাশৰ পৰা ডাৱৰ নাইকিয়া হ'ল। আৰু সেইখিনিক আমাৰ কবি ভাষাৰে কৈছে যে সেই 7জনী অপেচৰী আহি পেলাই তেওঁলোকৰ চকু পানীখিনি মচি দিলে বুলি কৈছে। আৰু সূৰ্য কিৰণত তুলি দিলে মেলি সিহঁতৰ সাজ পাৰবোৰ লাহে লাহে শুকাবলৈ বুলি। আৰু যেতিয়া বৰষুণ নাইকিয়া হৈ গ'লগৈ, ৰ'দৰ পোহৰ যেতিয়া সেই ৰামধেনুখনৰ ওপৰত পৰিছে, লাহে লাহে সেই ৰামধেনুখন জিলিকি উঠিছে। আৰু কবিয়ে কৈছে যে সেই ৰামধেনুখনৰ 7টা ৰং হৈছে সেই পৰিকেইজনীৰ বিভিন্ন ৰঙৰ কাপোৰ কেইযোৰ তেওঁলোকে ৰ'দত শুকাবলৈ মেলি দিছে। এতিয়া তোমালোকে বুজি পালানে? ইয়াত বুজিবলৈ এটাই আছে বস্তু, যে ৰামধেনুৰ ৰং কেইটা আৰু কি কি। তোমালোকে নিশ্চয় বুজি পাইছা। যদি তোমালোকে কবিতাটি বুজি পাইছা, ভাল পাইছা, তেন্তে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰি মোক আৰু এনেদৰে তোমালোকৰ মাজলৈ বিভিন্ন কবিতা গল্প আনিবলৈ মোক সহায় কৰিবা, প্ৰেৰণা দিবা বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।